আজি কলেজৰ প্ৰথম দিন ভালকৈ চলি গ'লেই হ'ল আৰু হা ফ্ৰেণ্ডছ কি কওঁ সেইটোৱে ন আপেটো চাচোন চাকি সেক্সি মাৰা আহিছে চা কোন মাল টপ ইমান বঢ়িয়া লাগিছে বৰ সৰগৰ অফিচৰি বাৰু ইয়ালৈকে আহিছে আবে কি মাল বে কি খাই বহাইছা এইবোৰ কৰিবলৈ আহা এইটো যেনেকে বহাইছা দিমাকত হ'লে নাই ইডিয়েট ক্লাছত লগ পাই আছো আবে মেডাম আছিলে বে গ'ল আৰু তোৰ আজি বহা কোন হয় মেডাম কি হ'ল মেডাম একো নাই হোৱা চৰাইছিলে হাতত কি আছে মেডাম মচ্ছৰ চাও এফালে আহা হাতত কি এয়া মেডাম মচ্ছৰ এয়া মৎসৰ এইবোৰ কৰিবলৈ চাইডত থিয় হৈ থাকা পেন এটা দিয়াচোন কোনোবাই কি এইবোৰ মেডাম মচ্ছৰ বৰুৱা টেমা এইটো মৎস্য ভৰোৱা টেমা এইবোৰ কৰিবলৈ আহা তুমিও চাইডত থিয় হৈ থাকা তোমালোকে জানানে ইকনমিক্স মানে কি তুমি উঠাচোন তুমি কোৱাচোন হোৱাট ইজ ইকনমিক্স বেছি ক'লো বে মেডাম ইকনমি মানে মই এইটোৱে জানো যিকোনো বস্তু আমি সকলো ফ্ৰেণ্ডে অকণমান ভগাই খাওঁ তাকে ইকনমি যেনে তামোল এখন যদি আমি 4জন ফ্ৰেণ্ডে সমানে অকণমান ভগাই খাওঁ তাকে ইকনমি বোলে বা তুমি পাৰিছা দেই বহা বহা তোমালোকে হাঁহিছিলা নহয় তোমালোকে কোৱাচোন তুমি কোৱাচোন Ma'am, economics is not just about money. It is about weighing different choices or alternatives. Some of those important choices involve money. বহা বহা তুমি বহা এতিয়া গম পালানে তুমি ইকনমিক্স মানে কি য়েছ মেডাম গম পালোঁ চৰি আই এম ৰিয়েলি চৰি হোৱাৰ পিছত চৰি কৈ লাভ আছে নেকি ইডিয়েট আবে ইমান গৰম আবে আমার ডোজ আইছে সাবে আবে ডোজ আৰে বহু আৰে তোকে ৰখি আছো এই ছোৱালীজনী কি হৈছিলে বে अरे एक्सीडेंट बे एक्सीडेंट কি অ্যাক্সিডেন্ট বে दिल का अबे एक्सीडेंट तेरे भाई बस का बात नहीं है भाई अबे चैलेंज चैलेंज पक्का চাই থাক তহঁতি ইনসে কথাই দেখাই আছো চাই থাক हमसे मिलिए এই দোষ শুনচোন শুন সেই ছোৱালীজনী পটাবলৈ মই কি কৰিব লাগিব আবে মোক কোনা 100 পিস পেলা মায়াটো আবে মই নাজানো তাইৰ নাম তই আবে লভ গুৰু বুলি মাত না লভ গুৰু আবে লভ গুৰু প্লিজ কামটো কৰি দিয়া না আবে লভ গুৰু নহয় অনলি লভ গুৰু অনলি অ'কে লভ গুৰু কামটো কৰি দিয়া বল ঐ কালিৰ ছোৱালীজনী এইজনীয়ে হয় মাল হয় বে এইজনীয়ে হয় বল তুমিয়ে যোৱা
কৃষ্ণ বাবা কৃষ্ণ কৃষ্ণ বাবা সকলোমে আছে ভালে আছে ভালে আছে বাবা এইজন মোৰ নতুন কাষ্টমাৰ এখেতৰ কামটো কৰি দিয়া আৰু ঠিক আছে ঠিক আছে যেনে তেনে বাবা তোমাৰ বস্তু দিয়া এয়া লওক বাবা বাবা অলপমান চাই চিতি ভালকৈ কৰি দিব আৰু নতুন আচ্ছা কাষ্টমাৰ ঠিক আছে হেৰি কৰা তোমাৰ ফিজটো দিয়া এয়া বাবা তোমাৰ ছোৱালীজনীৰ নামটো কোৱা মায়া ভালকে কৰি দিব বাবা ভাল কৰিছো ভাল কৰিছো হ'ল আজিৰ পৰা তোমাৰ মায়া কৃষ্ণ বাবা কৃষ্ণ ধন্যবাদ বাবা ধন্যবাদ ধন্যবাদ আহোঁ দিয়ক আহক দিয়ক বাবা ঐ শুনচোন এই বাবাই দিয়া বস্তুটো দিয়াগৈ নাই মই আছোঁ নহয় কৰা বস্তুটো দে 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 এইটো ছোৱালীজনী ক'ত লগ পাম ইফালে গৈ আছিলে বল 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 ঐ ছোৱালীজনী ইয়া গৈ আছে মায়া শুনাচোন ৰ'বা কেনেকুৱা খবৰ ভালনে তোমাৰ ভালেই বাকী চব ঠিকেই ন এই দেৱজিতে তোমাৰ কাৰণে বস্তু এটা কি দিছিলোঁ বস্তু? আছিল লোৱা চাবা আকৌ নাপাহৰিবা হা চাম চাম বাই ঐ ৰচোন ৰ দোকানত কিবা এটা খাই লওঁ ৰ দোকানে ঐ ছোৱালীজনী এজনী হয় নেকি এইজনী আৰু তাইৰ ঘৰ এইটোৱে হয় বলচোন বল পানী খোৱা চলৰে কামটো হৈছে নাই চাই আহোঁ দেখোন পটাপট খা মা মা মাজনী ক'ত আছা এই ছোৱালীজনী ক'লৈ গ'ল জানো বস্তুবোৰ ইমান খেচেং মেচেংকৈ থৈ গৈছে মা মই ভিতৰতে আছোঁ এইটো কি বস্তু মৰ্টন দেখোন খুৰী ঘৰত মানুহ আছেনে কোননো খুৰী পানী দুগিলাচমান আনিবচোন তাইৰ মা ইমান দেৰি কৰিছে দেখোন পানী আনিবলৈ বহুত দেৰি কৰিছে পানী আনিলে এইয়া লোৱা পানী খোৱা ভালেই ন খুৰী ভালেই ভালেই তোমালোকে ক'ৰ পৰা আহিছা ওচৰ গাঁওখনৰ পৰাই তোমাৰ আহিছোঁ নামটো কিনো মোৰ নাম দেৱজিৎ তুমি সদায় আহিবা দেই ল'ৰাটো বহুত ভাল লাগিছে তুমি সদায় আহিবা দেই নাপাহৰিবা সদায় আহি থাকিবা তুমি মোৰ ফালে কি চোৱা কৰিছা কেলে খুৰী? এইফালে দিয়কচোন। চাই আছা মোৰ ফালে চোৱা মোৰ লগত এই এৰি কথা দিয়কচোন। পাতাচোন। বহাচোন বহা অলপ দেৰি কথা পাতো অকমান সময় বহা না এৰি দিয়ক, তোমালোকৰ এৰি দিয়ক, কি কি হৈছে কৰিছে? কলৈ এৰি দিয়ক, যোৱানো? এৰি দিয়ক, বহাচোন বহা এৰি অকমান দিয়ক। কথা পাতো হ'ব এৰি দিয়ক বুলি আজিয়ে কৈছো। পাতো বহাচোন বহা ৰবাচোন তোমালোক কলৈ জানো ৰবাচোন ৰবা ঐ দোষ কালি কি হ'ল জানো নাই কি হ'ল মাকৰ তাতহে পৰিলে মজা ইনচই মিলিয়ে আজিৰ পৰা ছোৱালীৰ পকৰতে নুঘূৰো বে পাইছ তহঁতক দোষ বুলি কাম এটা কৰিব দিছিলোঁ সেইটোও ভালকে নকৰিলে যাওঁ ৰচোন ৰ সেইটো চা মাল এজনী আহি আছে ঐ ৰুক যাৰা ক'ত যোৱা ইমান ফটাফট আই দেখি ধুনীয়া লাগিছে আমাৰ লগত অলপ টাইম পাছ কৰি যোৱা আবে লাষ্ট চাইড হাতটোতো থবলৈ দিয়া এইবিলাক কি ভুল আমাৰ ঘৰ ক'ত তোমাৰ হাতত থবলৈতো দিয়া চুবলৈতো দিয়া নাই আবে ৰ নাই ইমান চুবলৈ মন তোৰ হা ইমান তেজ গৰম তোৰ চালা চিনি পোৱা নাই মোক আবে চব কথা আবে মানি ল'ব কোন হয় পাৰো তই? কিন্তু মোৰ নাৰী মৰ্জি, হাত দিয়াটো মোৰ মই মৰ্জি, কেতিয়াও মানি ল'ব মোৰ নোৱাৰো মৰ্জি। লাগিলে কি তোৰ কৰিবি হাত 2 কিলোৰে নহওক কিয় হাত হৈ নাথাকিব দুষ্টিছে মতলব নাই বে
আজিৰ পৰা যদি তোক এই কাহত দেখো কথা বেয়া হৈ যাব কিন্তু ব'লা আবে বেয়া দিলে বে মুখ চুখ ফুলাই দিলে হাততো বেয়াকে দিলে বে চান্সত পাই বেয়া দিলে বে পাছেতো দোষ পাহৰি গৈছে তাক ৰ না আহিব দে না কট লাগিলে বে ইয়াতো দিলে বে তাক আহিব দে না আবে বেছিকে লাগিলে নেকি সুধিব আহিছ সৰি সুধিব আহিছ ছোৱালী পাই বেয়াকে দিলি মোক কেতিয়া তোক এৰিম নেকি নামাৰিবি না ঐ নামাৰিবি ঐ মোৰ ঐ আৰু এচাত দি যাওঁ ৰ আবে ইয়াৰ বেয়াকে দিলে অ দুষ্টি বুলি সহায় বিচাৰিছিলো তহঁতক ইয়াৰ আজিৰ পৰা ভাৰমে যায় দুষ্টি দোষ কাম এটা কৰি দিয়া না কি কাম সেই ছোৱালীজনী এফালে আহি আছে তাইক ইমপ্ৰেছ কৰিবলৈ অকণমান টাইম বন্ধ হৈ দিয়া না ভাই নাই আরে ভাই প্লিজ ইয়াৰ দোস্তি খাতিৰ ইয়াৰ প্লিজ ঠিক আছে তোমাৰ কাৰণে ল চশমা লগাই ল দিয়া মাস্কখনো লগাই ল নহ'লে তোক চিনি পাব মাৰি এডাল লাগিব নহয় এইডাল ল হ'ব নাই হ'ব এই মজা এনেকৈ পাৰ হৈ দিলে হ'ব হা বছ হৈ যাব আহি আছে এইটো কোনে খালে মই খোৱা নাই দেই ৰাক্ষটো থেংক ইউ বাইদেউ ব'লা ভণ্টি
ছে হাই হেল্ল' কোৱাচোন। তোমালোকৰ জোৰটো বেছ মজা লাগিছে। মানে বুজা নাই। কালি যে হোটেলত ল'ৰাটোৰ লগত আছিলা সেইজনৰ কথাই কৈছোঁ। অ' সেইজনটো মোৰ দাদাহে হয়। সঁচা? অঁ মানে তুমি নাই একো নাই। শুনচোন সেইটো তোৰ ৰুমাল আহি আছে সেইটো চাই এইফালে আহি আছে ক'ত? সেইটো অঁ হয়তো এইফালেই আহিছিল। এই দোষ কাম হৈ যাব তোৰ আজি। হ'ব দে নাফালিবি আৰু। ঐ আমি যাওঁগৈ তই থাক তাই আহি আছে তাইৰ লগত অলপ কথা আবে পাত। ৰ' না বে আমি ৰ' না। থাকিলে বেয়া হ'ব এই আমি যাওঁগৈ অ' শুনাচোন, অঁ কোৱাচোন। সেইদিনাখন মই তোমাক তেনেকৈ ক'ব নালাগিছিল। কোৱাৰ বাবে চৰি। নাই একো নাই, ইটছ অ'কে। তোমাক কথা এটা ক'ব আছে, বেয়া পাবা নেকি? নেপাওঁ, কিয় পাওঁ? বেয়া কিয় পাম আকৌ? আই লাভ ইউ। আই লাভ ইউ টু।